তথা সঞ্জীৱ শৰ্মা সৰু মাইনা সহযোগ কৰিলে প্ৰণৱ শৰ্মা। মনত পৰেনে সৌ সিদিনাৰ কথাবোৰলৈ? ঘণ্টা মোবাইলত SMS ৰিপ্লাই দিয়াৰ কথা, কিতাপৰ গান্ধী পাৰ্কৰ এচুকত বহি মনৰ ভাৱ বিনিময় কৰাৰ কথা, বৰফলা আইডিয়া চোতালৰ একেবাৰে মুখৰ টেবুলখনত বহি চিকুটা চিকুটি লগাৰ কথা। কোৱা না মনত পৰেনে বৰফলা মহাবিদ্যালয় ৱালৰ দাঁতিত ৰৈ পতা কথাবোৰৰ কথা? আমাৰ কথাবোৰ যে কিমান আৱেগ আৰু মৰমহনা আছিল ন? সেই সকলোবোৰ যেন এতিয়া এটি নিশাৰ সপোন আছিল। তুমি সলনি হোৱা তাত মোৰ আপত্তি নাছিল, তুমি আঁতৰি যোৱা তাতো মোৰ আপত্তি নাছিল, তুমি যে একেবাৰে আনৰ হৈ গুচি গলা সেয়া বাস্তৱত মই মানি ল'ব পৰা নাই। এতিয়া মোৰ নিজৰ বুলিবলৈ মাত্ৰ দুজনী বন্ধু আছে, যাৰ হৃদয়ত হেৰুৱা হোৱা নাই। সেয়া কোন জানানে? ইচ্ছা কৰিছেনে তোমাৰ জানিবলৈ? তেন্তে শুনা মৰমৰ কলমটো আৰু ডায়েৰী।